হেল্ল' দোস্ত, গুড মৰ্ণিং। মই আজি আপোনালোকক দেখুৱাই আছোঁ আমাৰ ভাটাত আজি বহুত ঠাণ্ডা পৰিছে, সেইকাৰণে মই পূৰা জেকেট লগাই আছোঁ। তো আজি আপোনালোকক দেখুৱাই আছোঁ মই 2 নম্বৰ ইটা। আমাৰ ইয়াত 2 নম্বৰ ইটাখিনি চাওক, আৰু ইমান সুন্দৰ ইটা একদম কম দামত দি আছোঁ। তো আপোনালোকে আহক, পূৰা এইখিনি চাওক 2 নম্বৰ ইটা। আৰু 2 নম্বৰ ইটা ইমান সুন্দৰ ইটা, ইটাৰ চাইজ চাওক আপোনালোকে, ইমান সুন্দৰ চাইজ ইটাৰ। এই চাওক, এইটো হৈছে আমাৰ PBI। এইবোৰ চাওক, এইবোৰ হৈছে আমাৰ PBI। এইটো আমাৰ 2 নম্বৰ ইটা, আৰু ইমান সুন্দৰকৈ ৰাখিছোঁ চাওক। তো আপোনালোকে আহক, একদম কম দামত দি আছোঁ। আৰু এইবোৰ চাওক পিকেট, একদম প্লেন পিকেট। আপোনাৰ সুন্দৰকৈ লেট্ৰিনৰ টেংকি, আপোনাৰ ৱাল, বাউণ্ডাৰী ৱাল এইবোৰ মাৰিব পাৰিব। আৰু চাইজ চাওক, আৰু একদম প্লেন পিকেট। এইবোৰ চাওক, একদম প্লেন পিকেট। এই চাওক, আপোনাক যেনেকুৱা লাগে ইমান সুন্দৰ এটা। আৰু চাওক, এইবোৰ চাওক একদম প্লেন পিকেট। সেইটো চাওক, অলপতো বেকা হ'ব, আৰু যিহেতু পিকেট মানে বেকা। আৰু এইবোৰ চাওক, আৰু আপোনালোক দি আছোঁ আমি একদম চৰি এইবোৰ চাওক, এইবোৰ ইটা, এইবোৰ একদম কমত দি আছোঁ আমি। তো আহক আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিলে হ'ল। আৰু এইবোৰ চাওক 2 নম্বৰ ইটাৰ চাট্টা চাওক আপোনাক, আৰু দেখুৱাই আছোঁ মই। চাওক, মই ওপৰত উঠি আহিছোঁ। এইটো চাওক, এইবোৰ হৈছে আমাৰ 2 নম্বৰ ইটাৰ চাট্টা। এইবোৰ চাওক, ইমান সুন্দৰকৈ ৰাখিছোঁ আমি ইয়াত, আপোনালোক একদম কম দামত আমি এৰিম। এইবোৰ চাওক, এইটো চাওক, এইটো চাওক চাট্টাটো, এয়া এইটো এটা আছে। এইটো চাওক ইমান সুন্দৰ। আপোনালোকে আহক, এইখন আমাৰ PBI ভাটাৰ চিমনি। আৰু এই চাওক, কাম চলি আছে আমাৰ। আৰু এই চাওক, আৰু আমাৰ সেই দূৰত কাঁচা ইটা বনি আছে সেইফালে, আৰু সিফালেও বনি আছে। আজি মেল চলি আছে সিফালে, সেইটো চাইডে। মই দেখুৱাম আপোনালোকক, বলক। এইটো চাওক, এটা প্লেন পিকেট। এইয়া চাওক, একদম চাউণ্ড চাওক আপুনি, শব্দ কেনেকুৱা চাওক। আৰু আমাৰ ইটাৰ চাইজ বহুতেই ডাঙৰ, আৰু চবেই গম পায়। আৰু এইবোৰ চাওক, এইবোৰ আমাৰ 2 নম্বৰ ইটা। 2 নম্বৰ ইটাৰ চাইজ চাওক, ফিনিচিং চাওক। আমাৰ বেলেগ ভাটাৰ লগত নিমিলে আমাৰ ফিনিচিং চাওক ইটাৰ। এইটো চাওক, আৰু এইটো চাওক, দেখিছে? এইটো চাওক, চৰি, এইটো চাওক, এইটো একদম আপোনাক ধুনীয়াকৈ দেখুৱাই দিছোঁ। চাওক, এইটো 2 নম্বৰ ইটা। আৰু 2 নম্বৰ ইটাৰ চাইজ আপুনি চাওক, একদম আপুনি এনেকৈ 3 ইঞ্চিকৈও মাৰিব পাৰে খাৰাকৈ ইটা। এইটো প্লাষ্টাৰ কৰিলে আপোনাৰ ধুনীয়া হৈ যাব। আৰু বহুতে আমাৰ ইটা নি পেলাই 3 ইঞ্চিকৈ ৱাল গাঁঠি আছে। আৰু এইটো চাওক, আৰু এইটো চাওক এটা চাট্টা। আপোনালোকে আহক, একদম কমত দি আছোঁ আমি, আপোনালোক কণ্টেক্ট কৰক। আৰু মোৰ কণ্টেক্ট নম্বৰ আপোনালোকে পাবই, PBI বুলি মাৰিলেই হ'ল। গুগলত চাৰ্চ কৰক, ইউটিউবত চাৰ্চ কৰক, ফেচবুকত চাৰ্চ কৰক, PBI বুলি মাৰিলে আপোনালোকে পাই যাব। তাত কণ্টেক্ট নম্বৰ পাব। মোৰ লগত কণ্টেক্ট কৰি আপোনালোকে আহক। আপোনালোকে অহাৰ দৰকাৰ নাই, আপোনালোকে ফোনতে আমাৰ জিপে'ত পইচা মাৰি দিয়ক, আমি গাড়ীত মাল পঠাই দিম। এইবোৰ চাওক, মাল ইমান সুন্দৰকৈ ৰাখিছোঁ আমি। চাওক, এয়া আপোনালোক যিমান লাগে। আৰু এইটো চাওক, কাঁচা ইটা। কালি বৰষুণ অহাৰ কথা আছিল, সম্ভাৱনা থকাৰ কাৰণে আমি কেঁচা ইটা ফিল্টাৰৰ পৰা আনি ঢাকি থৈছোঁ। আৰু এই চাওক, আৰু আমাৰ এই কয়লাৰে আমাৰ ইটা বনায়। আৰু এইবোৰ চাওক, এটা চাট্টা। ইটাৰ কমি নাই, আপোনালোক যিমান লাগে আমি দিম, ছাপ্লাই কৰিম আমি। এইটো চাওক, এইবোৰ চাওক, আৰু ইয়াত আছে চাওক পিকেট আপোনালোকে লৈ যাওক, একদম কমত দি আছোঁ। পিকেট চাওক, আৰু এইটো চাওক এটা, এইবোৰ চাট্টা চাওক। আৰু চাট্টাবোৰ চাওক, ইমান সুন্দৰকৈ চাওক। সেয়া চাওক, এতিয়া পুৱা বহু গাড়ী আহিছিল, কিন্তু গাড়ী গ'ল। এতিয়া চাওক, এটা গাড়ী লাগি আছে, সেইটো গাড়ী এটা লাগি আছে। এই চাওক, গাড়ীত লোড হৈ আছে। ডাইৰেক্ট আমি একদম ভিতৰৰ পৰা আপোনাক লোড কৰি দিম, যেনেকুৱাকৈ লাগে আপোনাক। যদি ষ্টকৰ পৰা লাগে, ষ্টকৰ পৰা দিম। যদি কয় নহয়, আমি গাড়ীৰ ভিতৰৰ পৰা একদম মাল নিজে চাই লৈ যাম, সেইটো আহি নিব পাৰে, কোনো কথা নাই। এইবোৰ চাওক, আৰু সেইটো যিটো ঘৰৰ নিচিনা দেখিছে, এইটো এটা চাওক, এইটো ইমান সুন্দৰকৈ ৰাখিছোঁ আমি। এইটো চাওক, এইবোৰ মাল আপোনাৰ একদম কমত দি আছোঁ আমি, একদম কমত। এইবোৰ চাওক, আৰু এইটো যিটো দেখিছে আপুনি ঘৰৰ নিচিনা, এইটো একচুৱেলি ঘৰ নহয়, এইটো পূৰা কাঁচা ইটা। পূৰা কাঁচা ইটা, এইটো কাঁচা ইটা আমি ঢাকি ৰাখিছোঁ। এইটো পুৰিম। আৰু এইফালে চাওক, মানুহ আমাৰ লেবাৰে কাম কৰি আছে। আৰু এইটো কাঁচা ইটা শুকোৱাৰ লগে লগে আমি ভিতৰত লৈ যাম,
ভিতৰত নিয়াৰ পিছত সেইখিনি পুৰিব কয়লাৰে, পুৰাৰ পিছত আপোনালোকক ৰঙা ইটা হৈ যায়। এইবোৰ চাওক। আৰু এইটোৱে হৈছে আমাৰ মেল, এইটো খাটি মেল বুলি কয়। এতিয়া বৰ্তমান বন্ধ হৈছে, আমাৰ JCB ড্ৰাইভাৰ ভাত খাব গৈছে। আৰু এইটো চাওক, এইটো হাতী মেল, এইটো ট্ৰেক্টৰ, সেই ট্ৰেক্টৰে মেচিনে চলাই দিয়ে। আৰু এইটো চাওক, এই মেচিনেৰে চলাই দিব, চলাই দিয়াৰ লগে লগে এইফালেদি আপোনাৰ কেঁচা মাটিটো পৰে। এইটো চাওক, মাটিটো চাওক ইমান সুন্দৰ মাটি, এইফালেদি এইফালে ওলায় মাটিটো ওলাই গৈ এই লেবাৰক দিয়ে। এইফালে চাওক, লেবাৰে মাটিটো শুকাই যায় বুলি প্লাষ্টিকেৰে ঢাকি ৰাখিছে। আৰু এয়া, আৰু ইমান সুন্দৰকৈ ইটা বনাই আছে চাওক আপোনালোকে। এই চাওক, এই কেঁচা ইটাৰে ইটা বনায়। এয়া চাওক, এই আমাৰ দাদা ইটা বনাই আছে চাওক। এয়া এই কেঁচা ইটা শুকোৱাৰ পিছত আমি ভিতৰত লৈ যাম। চিমনিৰ ভিতৰত নিয়াৰ পিছত এইখিনি ৰঙা ইটা হ'ব চাওক। এইটো হৈছে গাঁত আমাৰ, মানে ইয়াতে মাটিটো মাৰে JCB দি পেলাই। এই JCB দি মাটিটো মাৰি একদম কোমল কৰিব। কোমল কৰাৰ পিছত এই মেচিনৰ ভিতৰত সোমাব। মেচিনৰ ভিতৰত সোমোৱাৰ পিছতহে এইটো ঠেলা দি, এটা এটা ঠেলাৰে জেগাই জেগাই দি পেলাই এইবোৰ ইটা বনায়। তো এইবোৰ চাওক, আমাৰ কেঁচা ইটা কেনেকৈ খামাল দি ৰাখিছে। এইবোৰ শুকুৱাব, ৰ'দত শুকুৱাৰ পিছত যেতিয়া পূৰা বগা হৈ যাব, বগা হোৱাৰ পিছতে আমাৰ ঠেলা আছে, ঠেলা দি চাইকেল দি ভিতৰত লৈ যোৱা হয়। তো বাই গাইছ, আপোনালোকক ইটা লাগিলে ফোন কৰিব। মোৰ কণ্টেক্ট নম্বৰ আপোনাক গুগলত চাৰ্চ কৰিলে পাব, PBIB মাৰিলে পাব। গুগলত, ইউটিউবত চাৰ্চ কৰিলে মোৰ কণ্টেক্ট নম্বৰ পাই যাব। তো এইবোৰ চাওক, এই চাওক আমাৰ কিলিঙৰ ভিতৰৰ চিষ্টেমবোৰ এনেকুৱা ধৰণৰ। এইবোৰ যিমান যি মাটিৰে ৰাখি থোৱা আছে, এইবোৰ চব কাঁচাই, মানে ৰঙা ইটা পুৰা হৈ গৈছে অলৰেডি। এইখিনি ইয়াত ভিতৰত চব ৰঙা ইটা আছে। আৰু এইফালে চাওক, এই ৰঙা ইটা চাইকেলে গাড়ীত উঠাই লোড কৰি আছে। এইফালে চাওক, এইটো 1 নম্বৰ নে 2 নম্বৰ? হা, এইবোৰ চাওক 1 নম্বৰ ইটা লোড কৰি আছে গাড়ীত। এইয়া, এই চাওক, ডাইৰেক্ট গাড়ী লগাই দিছে আপোনাৰ কিলিঙৰ ভিতৰত। এইয়া চাওক। তো গাইছ, আপোনালোকে আহক, আমাৰ লগত কণ্টেক্ট কৰক। একদম সুন্দৰ ইটা, ইয়াত পুৰা ধূলি হৈ আছে, মই থাকিব পৰা নাই, মই যাওঁ। এই চাওক, তো আপোনালোকক দেখুৱালোঁ মই গোটেই ভাটাটোৰ কেনেকৈ চলে, গোটেইখিনি দেখুৱালোঁ। আৰু তো আপোনালোক আহক, মই আপোনালোকক আৰু দেখুৱাম। তো বাই গাইছ, মই আকৌ দেখুৱাম আপোনালোকক। বাই।